নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি গৈ আছে। আজি ৰাতিপুৱা 6টামান বজাত উঠিছোঁ, ইমান ৰ'দ দিছে। তাৰপাছত ৰাতিপুৱা চাহ তাহ খাই পেলাই এতিয়া পঢ়া টেবুলত আহিছোঁ। টেবুলটো অলপ খিচিমিচি হৈ আছিলে, ৰাতি পঢ়ি পেলাই তেনেকৈ থৈ দিয়া হয় যে অলপ ইটো সিটো খেলি মেলি হৈ থাকে, তাকে এইখিনি চিজিল কৰি পেলাই এইখিনি মুচি আছোঁ। তাকে পৰিপাটি হৈ থাকিলে ভাল লাগে আৰু পঢ়িবলৈও ভাল লাগে, তাকে এইখিনি কৰি আছোঁ। আৰু এইখিনি কৰি পেলাই তাৰপিছত পঢ়াত বহি যাম। আৰু লাকি বেম্বু এটা আছিলে মোৰ বেডৰুমত, সেইটোকে মই আজি টেবুলটোতে ৰাখি থৈছোঁ। আৰু তাৰপাছত 2 ঘণ্টামান মোৰ ৰিভিজন আছিলে পলিটিৰ, সেইখিনি কৰিলোঁ। 2 ঘণ্টাতকৈ অকণ বেছিয়ে হ'ল। সেইখিনি কৰি পেলাই তাৰপিছত ভোক লাগিলে আজি চেণ্ডউইচ বনাইছোঁ। এতিয়া একদম হেল্ডি চেণ্ডউইচ হয়, তাকে এয়া খাই পেলাই তাৰপাছত এতিয়া বহিছোঁ মই CSET কৰিবলৈ। CSETৰ যিটো মেথছৰ পৰ্শ্যন হয় সেইখিনি কৰিব লৈছোঁ। মানে মই আগতেও আপোনালোকক কৈছোঁ যে মই কেনেকৈ CSET কৰি আছোঁ, মেথছৰ পাৰ্টখিনি কেনেকৈ কৰিছোঁ বা কেনেকৈ পঢ়িলে সুবিধা হয় বা কেনেকৈ পঢ়িলে ভাল হয়, তাৰ ওপৰত মই এটা ভিডিঅ' আগতে দিছিলোঁ যে কেনেকৈ কৰিব পাৰে। সেইটো যদি আপোনালোকে ইচ্ছা কৰে চাব পাৰে, তেতিয়া আপোনালোকৰ পূৰা একদম জিৰ'ৰ পৰা আপোনালোকৰ গোটেই কনচেপ্ট ক্লিয়াৰ হৈ যাব। মই এতিয়া ক্লাছ 5ৰ আৰু ক্লাছ 6ৰ আজি মানে ৰিভিজন কৰি আছোঁ। যিহেতু সদায় ৰিভিজন কৰিয়ে থাকোঁ, গতিকে ইমান প্ৰব্লেম নাই, কাৰণ মই আগতেও কেইবাবাৰো কৈছোঁ যে মই CSET পেপাৰখনো সিমানেই ইম্পৰ্টেঞ্চ দিওঁ বাকীকেইখন পেপাৰৰ লগতে। হ'ব পাৰে CSETত আপোনালোকে যিমানে মাৰ্কছ নাপায় কিয় 200ৰ ভিতৰত 200 পা তাৰ কোনো ভেলিউ নাই, কিন্তু তথাপিও অকল APSC বুলি নহয়, বাকী বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণেও মেথছখিনি জনাটো খুবেই জৰুৰী। মেথছ, ৰিজনিং, ইংলিছ, সেইটো কাৰণে মেথছ, ৰিজনিং এইবোৰ মানে ডেইলি কৰি থাকিলে ভাল। 1 ঘণ্টা 2 ঘণ্টামান হ'লেওতো ডেইলি কৰিবই লাগে, আৰু মই চেষ্টা কৰোঁ সদায় কৰিবৰ কাৰণে। এইকেইদিন অলপ কৰা হোৱা নাছিলে, সেইটো কাৰণে ভাবিছোঁ যে আজি আগৰেই 2টামান ক্লাছৰ ৰিভিজন কৰোঁ। এতিয়া মই ক্লাছ 5ৰ ৰিভাইজ কৰি আছোঁ। ক্লাছ 5টোতো একদম ইজি হয়, তাত কোনো মানে বুজি নোপোৱা কথাই নাহে। APSCৰ ক্লাছ 10 লেভেলৰ মেথছ আহে হয়, কিন্তু ক্লাছ 10 লেভেলৰ যিবিলাক মেথছ আছে বা যিবিলাক টপিক আছে সেইবোৰতো প্ৰথমৰ পৰাই আপোনালোকে বুজি পালেহে ক্লাছ 10ৰখিনি গম পাব। সেইকাৰণে মই আগতেও কৈছোঁ যে ক্লাছ 5ৰ পৰা কৰি যাওক, সুবিধা হ'ব। এয়া চাওক, আগতেও মই দেখুৱাইছিলোঁ, তথাপিও দেখুৱাই দিছোঁ। এয়া ক্লাছ 5ৰ লেচনবিলাক লিখি এটা এটাকৈ এনেকৈ কৰিছোঁ। একদম ইজি হয়, মানে এটা লেচন অকণতে শেষ হৈ পৰে, কিয়নো এই বস্তুবিলাক একদম সহজ হয়। সেইকাৰণে যিখিনি বুজি পাওঁ মানে নিজৰ ভাষাত লিখি ৰাখিছোঁ, আৰু তেনেকৈ বস্তুবিলাক লেচন ৱাইজ এনেকৈ লিখি ৰাখিছোঁ যাতে মোৰ বুজিবলৈ সুবিধা হয়। তাকে এয়া আপোনালোকক অকণ দেখুৱাই দিছোঁ। এয়া চাওক, গোটেইকেইটা লেচন শেষেই হৈ গ'ল, 2টা পেজত মোৰ ক্লাছ 5 শেষেই হৈ গ'ল। তাৰপিছত ক্লাছ 6ৰ এয়া চাওক, ক্লাছ 6ৰ টপিকবিলাক যিবিলাক চেপ্টাৰ আছে সেইবিলাক এনেকৈ কৰি ৰাখিছোঁ। এইবিলাক গোটেইবিলাক লিখি ৰাখিছোঁ। এইবোৰ মই ডেইলি চেষ্টা কৰোঁ যাতে কৰিবলৈ, যাতে মনত থাকে আৰু দেখিলেই যাতে পাৰি যাওঁ। সেইকাৰণে মই মানে মাজে মাজে এনেকৈ ৰিভাইজ কৰি থাকোঁ। আজি ক্লাছ 5 আৰু 6য়ে কৰিলোঁ। গতিকে এয়া এনেকৈ আপোনালোকে কৰিব পাৰে। ইয়াৰ ওপৰত ভিডিঅ' এটা ভালকৈ দিয়া আছে, সেইটো আপোনালোকে পাৰিলে চাব পাৰে। কাৰণ ক্লাছ 5ৰ পৰা ক্লাছ 9লৈকে যিবিলাক টপিক আছে গোটেইবোৰ ক্লাছ 10ত আছে। খালি ক্লাছ ৱাইজ আপোনালোকৰ ষ্টেণ্ডাৰ্ডটো বাঢ়ি গৈ থাকে, তাৰ লেভেলটো অলপ হাই হৈ গৈ থাকে। ক্লাছ 5ত যিটো বহুত ইজিত দিয়া থাকে সেইটো যেনিবা ক্লাছ 10ত অলপ মানে টানকৈ থাকে। বাকী বস্তুবিলাক যেতিয়া প্ৰথমৰ পৰা বুজি পাব, প্ৰথমৰ পৰা যেতিয়া টপিকবিলাক মানে ভালকৈ পঢ়িব, তেতিয়াহ'লে একদম 5, 6, 7, 8, 9, 10 কৰাৰ পাছত একেবাৰে সকলো ইজি হৈ পৰিব। তেতিয়া কোনো প্ৰব্লেমেই নাই। বাকী তেতিয়া APSCৰ যিবিলাক টপিক আহে, কোনবিলাক টপিক ইম্পৰ্টেণ্ট হয়, তাৰ ওপৰতো মোৰ এটা ভিডিঅ' দিয়া আছে যে CSETৰ মেথছ ৰিজনিং পৰ্শ্যনৰ কাৰণে কি চাব, সেইখিনি আপোনালোকে তেনেকৈ মিলাই পেলাই চাব পাৰে আৰু তেনেকৈ কৰিব পাৰে। এতিয়া আৰু এইখিনি 7খিনি নেদেখুৱাওঁ, 5, 6 যিহেতু কৰিছোঁ, গতিকে এইখিনিয়ে দেখুৱালোঁ। আৰু আপোনালোকেও তেনেকৈ কৰিব পাৰে। মোৰ 2টা ভিডিঅ' দিয়া আছে CSETৰ ওপৰত, আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰে। তাকে মই এইখিনি কৰিলোঁ, অলপ ৰিভিজন মানে 2 ঘণ্টামান লাগিয়ে গ'ল মোৰ, 2 ঘণ্টাতকৈ অকণমান বেছিয়ে হ'ল।
কৰি পেলাই তাৰপাছত অলপ এনেই ৰেষ্ট কৰিলোঁ, আধা ঘণ্টামান ৰেষ্ট কৰি পেলাই তাৰপাছত এতিয়া মই GS পেপাৰ 5খন কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ ফাউণ্ডেশ্যন বেটছত এতিয়ালৈকে GS পেপাৰ 5খন ষ্টাৰ্ট হোৱা নাই। আগতে মই প্ৰিলিমছৰ সময়ত এটা দুটামান ক্লাছ কৰিছিলোঁ আৰু তেনেকৈ অকণমান লিখিছিলোঁ বা পঢ়িছিলোঁ, আৰু তাৰ উপৰিও মানে মই এতিয়ালৈকে আছাম পাৰ্টটো ভালকৈ তেনেকৈ পঢ়াও হোৱা নাই আৰু নোটছো বনোৱা নাই, এনেই উপৰিহে পঢ়া হৈছে। কিন্তু যিহেতু এতিয়া আমাৰ মেইনছ ক্ৰেছ কৰ্চৰ ক্লাছ হৈ আছে, কেইবাটাও ক্লাছ হৈ গ'ল, মই চোৱাই নাছিলোঁ। যিহেতু মই এইবাৰ মেইনছ নিদোঁৱেই, মই এইবাৰৰ কাৰণে প্ৰিপেয়াৰেই কৰা নাই, সেইকাৰণে মই প্ৰিলিমছৰ বাৰু মই ক্লাছ কৰিছিলোঁ প্ৰিলিম দিম বুলি, কিন্তু নিদিলোঁ। কিন্তু এইবাৰ মেইনছৰ আৰু ক্লাছ তেনেকৈ কৰা নাই, নহ'লে ফাউণ্ডেশ্যনৰো ক্লাছ থাকে, আকৌ মেইনছৰো ক্লাছ যদি কৰোঁ গোটেই খেলি মেলি হৈ যাব। সেইটো কাৰণে মই পৰাপক্ষত মানে কৰাই নাই, আৰু কেতিয়াবা অলপ কিবা কিবি চাওঁ, নোটছবিলাক কি দিছে কি নাই দিয়া সেইবোৰ চাওঁ, কিন্তু তেনেকৈ আৰু এক্সট্ৰাকৈ মই ক্লাছ কৰা নাই। যিহেতু ছিষ্টেমত গৈয়ে আছে আমাৰ ফাউণ্ডেশ্যন ক্লাছত, সেইকাৰণে আৰু তেনেকৈ কৰা হোৱা নাই। কিন্তু আজি ভাবিছোঁ যে GS পেপাৰ 5খন অলপ আছাম পাৰ্টটো কৰোঁ, কিয়নো অলপ আগুৱাই গৈ থাকিলে নিজৰে ভাল হ'ব। আৰু এতিয়া মই কৰি আছোঁ আছাম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰা হৈছে ক্লাছবোৰ, 8টামান ক্লাছ কৰা হৈছে। মই ভাবিছোঁ যে ডেইলি দুটাকৈ ক্লাছ কৰি পেলাই কমপ্লিট কৰি পেলাম, কাৰণ এনেকৈ ক্লাছ কৰিলে কি হয়, অলপ স্পীডটো বঢ়াই ল'ব পাৰি আৰু অকণ স্কিপো কৰিব পাৰি। তেতিয়া স্পীডত কৰিলে তেতিয়া 2 ঘণ্টাৰ ক্লাছটো 1.5 ঘণ্টামানতে হৈ যায়, অলপ জল্দি কৰিব পাৰি। তাকে এতিয়া কৰি আছোঁ, আৰু এতিয়া টপিক ৱাইজ কুৱেশ্যন আছে, তাকে এইকেইটা লিখি লৈ আছোঁ। কুৱেশ্যনকেইটা লিখি তাৰপাছত ছল্ভ কৰিম। যিহেতু GS পেপাৰ 5খন খুবেই ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণেও মেইনছৰ কাৰণেও, আগতেও কৈছোঁৱেই। থুলমূলকৈহে মই তেনেকৈ পঢ়া হৈছে, ভালকৈ তেনেকৈ পঢ়া হোৱা নাই, গতিকে আজিৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু আগুৱাই থাকিব। যেতিয়া ফাউণ্ডেশ্যনত কৰা হয় তেতিয়া আকৌ ৰিভিজন কৰিবলৈ সুবিধা হ'ব। সেইটো কাৰণে ভাবিছোঁ যে এইখিনিয়ে কৰি লওঁ, আৰু কৰি মেলি মই প্ৰায় 3 ঘণ্টাতকৈ বেছিয়ে লাগি গ'ল কৰি, তাৰপিছত গা পা ধুই পেলাই খাই বৈ অকণমান ৰেষ্ট কৰি পেলাই এতিয়া 4:30 বাজি পাৰ হৈছে, আৰু ভাবিছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছটো কৰিয়ে পেলাওঁ। যিহেতু আজি ৰাতিপুৱাৰ পৰা পঢ়ি থকা নিচিনাই হৈ আছে, সেইটো কাৰণে ভাবিছোঁ যে এইখিনি কৰি পেলাই অলপ ৰেষ্ট কৰিম। আৰু দিনৰো ক্লাছ তেনেকৈ কৰা নহ'লে, দিনৰ ক্লাছকেইটা ভাবিছোঁ যে ৰাতিকৈ কৰিম, আৰু গতিকে এনেকেই আজি মোৰ দিনটো গ'ল। দিনটো আজি পঢ়ি থকা নিচিনাই পঢ়াতেই গ'ল, আৰু গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম, তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, আৰু ভালদৰে পঢ়া শুনা কৰি গৈ থাকক, আগুৱাই গৈ থাকক। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।